গৈ আছোঁ ড্ৰিটিমুনৰ ভেকচিনেশ্যনৰ কাৰণে আমি এতিয়া ড্ৰিটিমুনৰ পুতলা একদম লৈ যায় আৰু এই দেখিছেনে খোৱা ষ্টাইল একদম আৰাম বিচাৰি বিচাৰি কেনেকুৱাকৈ গৈছেগৈ আৰু এতিয়া পাই গ'লোহি আমি চিটি ক্লিনিক এতিয়া জুখিম মই কিমান ৱেইট আছোঁ চাওঁ মাও ৱেইটটো জুখি ল'ব আজি 58 বঢ়িয়া কৰিব ওলাইছিলে কিন্তু লাজতে নাই কৰা মানে ঘপককৈ মানে কৰিব যাওঁতে দেখা পাইছে যে বাহ বাহ মাতা বাহ মাতা বাহ 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 কোৱাচোন ভেকচিন লোৱা হ'ল এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি এয়া ড্ৰিটিমুন দেখিছেনে নাচা আৰু এইফালে আবেলি আমি মানে কৌশিক মই আৰু ড্ৰিটিমুনো ওলাই আহিলোঁ ৰঙালী মেলালৈ যিহেতু বিহুৰ বতৰ কিবা কিবি ল'বই লাগিব আৰু এয়া আছিলে দীঘলী পুখুৰীৰ ওচৰতে এইফালে দৈ চিৰা ক্ৰীম একদম নধৰা হৈ গৈছে লগতে পিঠাও আছে দেই আৰু গামোচা যিহেতু বিহু বতৰ আৰু এইফালে আচাৰ বিক্ৰী কৰি আছিলে আৰু এইফালে মই দেখাই দিছোঁ নিজকে এবাৰ আৰু এইফালে দেখিছেনে বিহুৰ বিশেষ কপৌ ফুল আৰু এইফালে আছে কেতেকী ফুল দেখিয়ে কিবা এটা মানে ভাল লাগি গৈছে আৰু কপৌ ফুল আৰু কেতেকী ফুল আৰু এইফালে কচমেটিকৰ দোকান এইফালে গামোচা মুগাৰ কাপোৰ বুলিয়ে নহয় বিভিন্ন ধৰণৰ কাপোৰ বিক্ৰী কৰিছে লগতে মুগাৰ মানে বেছিকৈ আছে আৰু মুগাৰ আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ চোলাবিলাক আৰু ফ্ৰক লগতে এইফালে গামোচা বিহু বুলি ক'লে এটা গামোচাখনেই মেইন আৰু নহয় কি কয় আৰু এইফালে লাড়ু মিঠাই আৰু এইফালে আমিও লৈ ল'লোঁ মিঠাই ওলাইছে দৈ ক্ৰীম আৰু পিঠা আৰু ছাইডত আৰু এখন ষ্টল বহিছিলে সেইফালেও সোমালোঁ কিনো আছে এনে চাওঁ লাগে ন তাৰপিছত ইয়াত কিন্তু বেছিকৈ কাপোৰৰ দোকানহে আছে দেই মেখেলা চাদৰ গামোচা কচমেটিক কিন্তু ইয়াতে বেছিকৈ মুগাৰ মানে কাপোৰহে বেছি বিক্ৰী কৰা দেখিলোঁ মই ইয়াতে বাকী দৈ চিৰা অলপ কমকৈ বিক্ৰী কৰিছে কিন্তু কাপোৰ বহুত আছে কিন্তু মুগাৰ কাপোৰ বিশেষকৈ বেছিকৈ এখন ষ্টলত দেখা পালোঁ আৰু এইফালে অসমীয়া গহনা এনেই উঠাই দিলোঁ আৰু যিহেতু বিহুৰ বতৰ আৰু এইফালে মানুহ ইমান ভিৰ ন মানে পাৰ হ'বলৈ দিগদাৰ হৈ যায় যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু এইফালে বেগকেইটা ভাল লাগিছিলে দেই কিবা এটা আৰু এইফালে বাহিৰলৈ ওলাই আহিলোঁ আৰু আমিও ফুচকা ম'ম' কিবাকিবি খালোঁ আৰু এইফালে ড্ৰিটিমুনো যিহেতু শুইয়ে থাকিলে তাই একো দেখাই নাপালে আৰু এইফালে হৈছে দীঘলী পুখুৰী পাৰ আজি ভিডিঅ' যোগেদি দেখাই দিছোঁ কেইদিনমানৰ পাছত ইয়াততো মস্ত ডাঙৰ ৱাল হ'ব এনেকৈ বাহিৰৰ পৰাতো তোমালোকে কোনোৱে দেখাই নাপাব সেইকাৰণে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকক অলপ দেখাই দিছোঁ এইফালে মই পুৰা ৰাতিয়ে হৈ গ'ল বাকী এয়াই আছিলে আজিৰ ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে নেক্সট এটা ব্লগত লগ পাম বাই